হেল্ল' আসসালামু আলাইকুম। আজি মই বনাম মটন শেখ কাবাব। প্ৰায় সকলোবিলাক ভিডিঅ'তে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চায় আৰু ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টোৰ তলতে ছাবস্ক্ৰাইবৰ বটন থাকে, সেইটো প্ৰেছ কৰি দিব আৰু অল কৰি ৰাখিব যাতে মই যিকোনো ভিডিঅ' আপলোড কৰিলে তাৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। এয়া লৈছোঁ মই মটন কিমা, এয়া 1 কেজিমান হ'ব আৰু এইখিনি মই এঘণ্টাৰ আগতে হালধি অকণমান সানি পেলাই ৰাখি দিছিলোঁ। আৰু এতিয়া ইয়াতে মই দি ল'ম 2টা ডাঙৰ চাইজৰ পিঁয়াজ আৰু পিঁয়াজকেইটা মই মিহিকৈ কুটি চেপি পেলাই পিঁয়াজৰ ৰসখিনি আঁতৰাই লৈছিলোঁ। পিঁয়াজৰ ৰসৰ সৈতে যদি আমি কিমাখিনিত দি দিওঁ তেনেহ'লে যেতিয়া আমি কাবাবকেইটা ফ্ৰাই কৰিম তেতিয়া আমাৰ কাবাবকেইটা তেলত ফাটি ফাটি যাব। সেইটো কাৰণে পিঁয়াজৰ ৰসখিনি সম্পূৰ্ণ ৰিমুভ কৰিবই লাগিব। আৰু এয়া হৈছে ছাগলীৰ চৰ্বিটো। এয়া মই 2-3বাৰ অনা ছাগলীৰ মাংসৰ পৰা কাঢ়ি ৰখা চৰ্বি হয়। চৰ্বিটো দিলে আমাৰ কাবাবকেইটা খাবলৈ খুব সোৱাদ লগা হয়, সেইটো কাৰণে দিছোঁ। আৰু যদি আপোনালোকৰ ওচৰত এই চৰ্বিটো নাথাকে তেনেহ'লে আপোনালোকে তাৰ ঠাইত বাটাৰ বা তেল ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া দিলোঁ 2 চামুচ আদাৰ পেষ্ট আৰু এয়া দিছোঁ 2.5 চামুচ নহৰুৰ পেষ্ট। যিহেতু মোৰ কিমাৰ পৰিমাণটো সৰহ, সেইটো কাৰণে মোৰ আদা আৰু নহৰুৰ পেষ্টটো সৰহকৈ লাগিছে। আৰু এয়া লৈছোঁ আধা ফাল নেমু আৰু এতিয়া ইয়াতে দি দিছোঁ নেমুৰ ৰসখিনি। আৰু আপোনালোকে যদি নেমুৰ ৰস ব্যৱহাৰ কৰিব নিবিচাৰে তেনেহ'লে তাৰ ঠাইত ভিনেগাৰ এচামুচো দিব পাৰে। আৰু এতিয়া আমাক যিখিনি পাউডাৰৰ মছলাৰ প্ৰয়োজন হ'ব সেইখিনি দি ল'ম। প্ৰথমতে মই দি লৈছোঁ সোৱাদ অনুপাতে নিমখ আৰু এয়া দিছোঁ 2 চামুচ জিৰা পাউডাৰ আৰু এয়া দিছোঁ 1 চামুচ গৰম মছলা আৰু হালধি দিছোঁ আধা চামুচতকৈ অকণমান কম, যিহেতু আগতে হালধি দি থৈছোঁ। আৰু এয়া দিছোঁ মই 2 চামুচ ধনিয়া পাউডাৰ আৰু এতিয়া এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। পাত্ৰটো সৰু হোৱাৰ কাৰণে মই মিক্স কৰিবলৈ অকণমান অসুবিধা হোৱাত ডাঙৰ বল এটালৈ কাঢ়ি ল'লোঁ গোটেইখিনি। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম যাতে যিখিনি ছাগলী মাংসৰ ছাগলীৰ চৰ্বি দিছিলোঁ সেইখিনি যাতে গোটা গোটা হৈ নাথাকে। হাতেৰে যিমানখিনি পাৰোঁ সিমানখিনি ভাঙি দিব লাগিব। আৰু গোটা হৈ থাকিলেও একো অসুবিধা নহয়, যিহেতু ফ্ৰাই কৰিম যেতিয়া এইখিনি গলি যাব। আৰু কাবাবটো খাবলৈ বহুত কোমল হয় আৰু খুব ভাল লাগে, সেইটো কাৰণে। আৰু এতিয়া ইয়াতে বাইণ্ডিঙৰ কাৰণে মই দি লৈছোঁ 4 চামুচ কৰ্ণফ্ল'ৰ দিও মই ভালদৰে মিক্স কৰি ল'ম। এয়া মিক্সিঙৰ ওপৰতে আমাৰ কাবাবকেইটা বহুত সোৱাদটো নিৰ্ভৰ কৰে। যিমান মিক্স কৰিব সিমানেই খাবলৈ সোৱাদটো বেছি হয়। আৰু এতিয়া এইখিনি মই এঘণ্টাৰ সময়ৰ কাৰণে ৰাখি দিলোঁ যাতে ভালদৰে বস্তুখিনি মিক্স হৈ যায়। আৰু এয়া দেখিছে মই এতিয়া কাবাবৰ শ্বেপ দিম। যিহেতু কাবাবৰ শ্বেপ দিবৰ কাৰণে মোৰ গুৰিত কাবাব বনোৱা ষ্টিকডাল নাছিলে, সেইকাৰণে মই এনেকুৱা পাইপ এডাল ব্যৱহাৰ কৰিছোঁ। আৰু এয়া দেখিছে মোৰ এটা কাবাব ৰেডি হৈ গ'ল। আৰু এইফালে দেখিলে মই গোটেইখিনি কাবাব বনাই ল'লোঁ। আৰু পেনখনত মই তেল গৰম হ'ব দিলোঁ আৰু যেতিয়া তেলখিনি গৰম হৈ আহিলে তেতিয়া এটা এটাকৈ এইখিনি মই ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। মোৰ কাবাবকেইটা একে চাইজৰ হোৱা নাই, কোনোবাটো সৰু হ'ল কোনোবাটো ডাঙৰ হ'ল, একো নাই। ফ্ৰাই কৰি দিয়াৰ পিছত চব একে নিচিনাই হৈ গ'ল। আৰু এতিয়া এয়া দেখিছে মোৰ এটা চাইড সম্পূৰ্ণ গল্ডেন ব্ৰাউন কালাৰৰ হৈ গ'ল। এতিয়া মই লুটিয়াই দিছোঁ আৰু লুটিয়াই ঢাকনখন লগাই অলপ সময় সিজিবৰ কাৰণেও ৰাখি দিম, কাৰণ অকল ফ্ৰাই কৰিলে নহ'ব, আমাৰ কাবাবকেইটা ভিতৰৰ পৰা সিজিবও লাগিব। 8ৰ পৰা 10 মিনিট সময় কম গেছত একেবাৰে চিমত দি পেলাই মই ঢাকন লগাই এইখিনি সিজিবৰ কাৰণে ৰাখি দিলোঁ। আৰু এতিয়া আমাৰ কাবাবকেইটা খাবৰ কাৰণে ৰেডি হৈ গ'ল। আশা ৰাখিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।